গাইছ চাওক এইখনে হ'ল আমাৰ ভূটানৰ গেট ঐ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো সেইদিনা মানে ভূটানলৈ গৈছিলোঁ কিন্তু ইমান কি নহ'ল মানে ভিতৰলৈ তোৰ সোমোৱা নহ'ল কিয়নো আমি আৰ চি লৈ যোৱা নাই আৰু ভোটাৰ কাৰ্ড এজন লৈ যোৱা নাছিল চ' সেইকাৰণে আমি যোৱা নহ'ল চ' আজি ফাইনেলি যাই আছোঁ মই যাম আৰু বিবেক যাব আৰু ইয়াৰ লগতে আৰু কিছুমান ফ্ৰেণ্ড আছে চ' সিহঁতে তাতে ৰখি আছে চ' আমি ইয়াৰ পৰা যাম তো ইয়াৰ পৰা যাই তেলটো ভৰাই ডাইৰেক্টলি তাতে যাম চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সেইখন মোৰ বাইক সেইখন মোৰ বাইক চ' আগতে গামোচাটো বান্ধি লওঁ চ' বান্ধা হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি এতিয়া হেলমেটটো মোৰ নাই হেলমেট সিদিনা হেৰাইছিল চ' ইয়াৰ হেলমেটটো ল'ম কিয়নো মোৰ সিদিনা হেলমেটটো হেৰাইছে নলবাৰীত মানে শ্বিলঙৰ পৰা আহোঁতে হেলমেটটো হেৰাইছে হেলমেট এতিয়া কিনা নাই চ' ইয়াৰে হেলমেটটো লৈ যাম চ' বাইকটো আগতে ওলাই লওঁ ইয়াৰ বাহিৰৰ পৰা চ' ঘৰৰ পৰা ওলালোঁ এনেকৈ চ' এতিয়া যাম এতিয়া মানে এটা লগ আছে তো ইয়াতে ৰখি আছে ৰাস্তাত চ' তাক লৈ আমি যাম চ' ভিডিঅ'টো চাই থাকক শেষলৈকে ভাল লাগিব ই হৰিহৰ যাব আৰু বিবেক যাব আৰু মই পুৰা একদম ফালি দিম নেক্সট লেভেল একদম চ' যাওঁ আগতে তেলটো ভৰাই লওঁ তেল সোমোৱা হৈ গ'ল এতিয়া যাম আমি কেইজন তো গাইছ পুৰা একদম ধামাকা পুৰা ফালি দিম আজি ভূটানত যাই কিনে আৰু পুৰা মানে কি ক'ম আৰু কিবা কবি নেকি তো এতিয়া যাম ডাইৰেক্টলি আমি ইয়াৰ পৰা তো গাইছ ফাইনেলি যাবলৈ ওলালোঁ আমি ভূটান তো গতিকে ব্লগ ভিডিঅ'খন চাই থাকক আৰু আমাৰ লগত আছে অনন্ত ডাঙৰীয়া মই আৰু আছে অলপ ফোন কৰি দিছোঁ পুৰা মানে আগে আগে গৈ আছে তো পুৰা একদম মানে গৈ আছে ফালি দিম গাইছ আপোনালোকে এটা কাম নকৰে হা ভিডিঅ' মই চাই কিনে লাইকখনত কৰিবলৈ পাহৰি যাচ্ছি লাইকখনত কৰি দিব আকৌ অন্য পাৰে কথাটো আৰু অতি সোনকালে 1K কৰি দিব তাৰে আপোনালোকৰ কাষৰ পৰা মানে আশা ৰাখিছোঁ আৰু ভিডিঅ'খন চাই থাকক আৰু মৰম দিব দেই ঐ কি হৈছে ঐ ঐ পুৰা মাৰা মাৰি গাইছ পুৰা পুৰা একদম মাৰা মাৰি পুৰা একদম বক্তি হৈ গ'ল হা একদম পুৰা ধামাকা হ'বলৈ আছে পুৰা একদম মাৰা মাৰি আমি যাবলৈ মানে চাই থাকক মানে যাওঁতে দুৰ্ঘটনা মানে আমাৰতো নহয় সিহঁতে পুৰা একদম ফাইট লাগিছে দেই মানে লগৰ লগৰে মানে পুৰা মাৰা মাৰি মানে যাবলৈ ওলাইছোঁ অলপ ৰখি দিলোঁ আৰু মাৰা মাৰি যিহেতু ৰখিব লাগিব ন কামৰে চলি হয় বেয়া চলে আৰু চাই থাকক গাইছ পুৰা একদম মানে ৰাস্তাৰ অৱস্থা চাওক একদম পুৰা একদম বেয়া বেংগল ৰাস্তাটো আৰুতো এতিয়া যাই পোৱাই নাই তাতে গৈ কিনে আৰু কিমান বা বেয়া ৰাস্তা পাম আৰু অলপমান ৰখি দিলোঁ ইয়াতে মানে কিবা কিবি খালোঁ আৰু আমাৰ লগবিলাক এতিয়া অহা নাই চ' কেতিয়া আহি আছে ইমান লাহে লাহে গাড়ী চলাই আছে তাতে কি ক'ম আৰু ইমান লেজি হ'লে কেনেকুৱা হ'ব আমি পামেই আৰু বেছি দূৰ নাই 6 কিলোমিটাৰমান আছে আমি ইমান লেজি লেডিছৰ নিচিনাকৈ গাড়ী চলাই কি ক'ম আৰু চাই থাকক আৰু আমিতো 100 পিকআপত আহি পাইছোঁ দেই প্লিজ এণ্ট্ৰি হেয়া ইয়াতে এণ্ট্ৰি কৰিম গাইছ ইয়াতে এণ্ট্ৰি কৰিম ইয়াতে লেখা আছে চাওক জুম কৰি দিছোঁ ইয়াতে আছে প্লিজ এণ্ট্ৰি কৰিম মানে ইয়াতে এণ্ট্ৰি কৰিম আৰু চাওক গাইছ মানে ইয়াতে মানে আমি মানে লাইচেঞ্চখন দেখালোঁ আৰু ইয়াতে মানে আৰু ভিতৰত যাই কিনে আৰু আমাক মানে চেক কৰিব লাগিব ভোটাৰ আই ডি ল'ব তাতে ভিতৰত ভূটান গেটত ল'ব ভূটান গেটত ল'ব ভোটাৰ আই ডি আৰু ইয়াতে অলৰেডি আমাৰ হৈ গ'ল লাইচেঞ্চ আছে দেখাই একদম জাম লাগি গৈছে দেই গাইছ পুৰা একদম
এই একদম মানে বাইকটো আমাৰ মানে মানে যি যাব পাৰি মানে মানে ফিলিংছটোৱে অলপ মানে বেলেগ হৈ আছে মানে পুৰা মানে এনজয় ফিলিংছ নাই হেৰি অনন্ত ডাঙৰীয়া ফিলিংছ কেনেকুৱা একদম মজা মজা হয় না একদম কুহুৰি আৰু ভিতৰত সোমাই আছোঁ না পুৰা ইমান হুলস্থুল কৰি নাযাতে গম নাপাব কোনে ভিডিঅ'খন চাই থাকক তো গাইজ চাওক এইখনে হ'ল আমাৰ ভূটানৰ গেট পুৰা মানে এণ্ট্ৰি কৰি আছে ইয়াতে এণ্ট্ৰি কৰিব লাগে বোলে ক'ত বা এণ্ট্ৰি কৰে মই গম নাপাওঁ আমি আহি পালোঁ এতিয়া আমি এতিয়া ভিতৰলৈ সোমাম এণ্ট্ৰি কৰি ল'লোঁ চ' ই সোমাম আৰু আমি কেইজনমান সোমাম এতিয়া গাৰ্ড চাই এণ্ট্ৰি কৰি ল'লোঁ মোকো দিছে এইখন গাৰ্ড চ' এতিয়া ভিতৰলৈ যাম চ' বলক ভিতৰলৈ যাই কিনে দেখাই আছোঁ কি আছে নাই চাই থাকক আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ গাইজ লাগে নেকি তো ফাইনেলি ভিতৰত মানে সোমাই আহিলোঁ মানে ভূটানৰ ভিতৰত সোমাই আহিলোঁ এতিয়া আৰু ইয়ালৈ যাই আছোঁ বহুত দিন মানে আশা আছিল মানে হোটেললৈ যাম এটা বেলেগ কাণ্ট্ৰিলৈ এটা বেলেগ ফিল আহে মানে সেইকাৰণে আহিছিলোঁ মই মানে RC কাৰণে সোমাব পৰা নাই কিন্তু এইবাৰ ফাইনেলি সোমাইছোঁ তো ভিতৰলৈ চাওক কেনেকুৱা লাগে নালাগে মানে ফাৰ্ষ্ট বেলেগ কাণ্ট্ৰিত আহিছোঁ তো এটা মজা লাগি আছে তো ভিতৰলৈতো আহিলোঁ কিন্তু মানে ক'ত আহি কিনে ভাল প্লেচ সেইটো আমি নাজানোৱে তো যাই আছোঁ আৰু লাহে কোনফালে যাওঁ আৰু আহিলে যাই আছোঁ ক'ত ভাল প্লেচ আমি নাজানোৱে তো এইফালে যাওঁ অলপমান কি আছে না আছে চাওঁ এইফালে যাই আছোঁ নাজানো আৰু ক'ত যাওঁ নাযাওঁ ভাল প্লেচ বা ক'ত আছে আমি এইটোও নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে ক'ত ভাল প্লেচ পুরা ট্যাক্সি স্ট্যান্ড হয় তো ভূটানৰ যাওয়া যায় না বাইরে একটা হোটেল আছে গাইজ ভূটানৰ মানে ভিতৰৰ ভিউখিনি মানে ক'ত ভাল প্লেচ আমি নাজানো আৰু আহিলোঁ আৰু একো জাগা চাগা চিনি নাপাওঁ আৰু এনে একফালে আহিলোঁ বাইকখন ইয়াতে পাৰ্ক কৰিছোঁ চ' ক'ত আগত এই একো নহয় থাকিব দে ইয়াতে চাওঁ এইটো আৰু কি এইটো ক্লক টাৱাৰ যিটো মানে বঙাইগাঁৱতো আছে তাতকৈ অলপমান এইটো অলপমান বেলেগ একদম বেলেগ মানে বেলেগে একদম সেইটো আৰু ভিতৰত কি চাই আহোঁ আৰু মোক ভিডিঅ' এটা এনে ৰ ভাই ভিতৰত আকৌ এইটো কি আৰু ইমান ঘূৰি আছে আৰু চাওঁ ভিতৰত কি আছে এইখন আৰু চাওঁ আৰু এইখন ভিতৰত মানে কি ঘূৰি আছে এইটো মন্দিৰ চাগে ভূটানৰ মানে মানে এইটো আমি ভিতৰলৈ নাযাওঁ মানে বাহিৰৰ পৰাই চাই আছোঁ আৰু এইটো এটা ভক্তি এটা দিলোঁ চ' এইটো ভূটানৰ চাগে এটা মন্দিৰ এইবিলাক ইফালেও মন্দিৰখন পুৰা ডাঙৰ বনাইছে পুৰা মানে এনেকুৱা আমাৰ সৰিয়হৰ দাই কিবা কৰি আছে এনেকৈ আৰু মানে কিবা কৰি আছে আৰু ভক্তি দিব লাগে নেকি আৰু ভক্তি দিব এটা চ' ইয়াৰ পৰা ক'ত যাওঁ
চাওঁ মানে আমাৰ লগবিলাকতো আহিব পৰা নাই কাৰণ একজনৰ বোলে ভোটাৰ কাৰ্ড নাই, একজনৰ লাইচেঞ্চ নাই, মানে এনেকুৱা না যাব পৰা প্ৰব্লেম হৈছিলে এনেকুৱা। ক'ত ভাল প্লেচ ভূটানৰ নাজানো, ইয়াতে মানে আমি ফাৰ্ষ্ট টাইম আহিছোঁ ভূটানত, আহি এনেকৈ ঘূৰি আছোঁ আৰু ইফালে ভূটানৰ বাজাৰৰ ফাৰ্ষ্টফালে। ভূটানৰ গলিয়ে ঘূৰি আছোঁ, কিন্তু এনেকুৱা নেটৱৰ্কটো এনেও নাপায়, ক'ত যাওঁ ক'ত নাযাওঁ এনেকুৱা লাগি গৈছে। ইফালে কি আছে পেট্ৰল পাম্প আছে, তেল ডিপু, আৰু ইফালে কি আছে আপোনালোকক জাষ্ট ঠাই এক্সপ্ল'ৰ কৰি দেখাই আছোঁ ভূটানৰ কেনেকুৱা ভিতৰত মানে নাজাৰাটো দেখাই আছোঁ। ট্ৰেডিশ্যনেল ড্ৰেছগুলো দেখাই দিব। ভূটানৰ ট্ৰেডিশ্যনেল ড্ৰেছ চাওঁ সিহঁতে পিন্ধিছে, পৰিধান কৰিছে, ফ্লেগবোৰ চব পাইছে। ইফালে কি এইটো এইটো চাগে পাৰ্ক নেকি ভূটানৰ এটা পাৰ্ক হৈ আছে চব। কি গাড়ী কি লেখা আছে এতিয়া মনালী ছোট লাগছিল তেল ভৰালো নেকি, তেল ভৰালো তেল ভৰাই লওঁ আগত ভাৰত পেট্ৰলিয়াম। ভাৰতত যাম, যিহেতু আমি ভাৰতৰ মানুহ এইটো চব বুদ্ধ এই দেখা নাই ভাৰতৰ মানুহ ভাৰত পেট্ৰলিয়াম বুদ্ধ ধৰ্মৰ কি এতিয়াতো বানাই আছে পূৰা। আজি মানে সস্তাত পাইছেতো তেল, পূৰা টেংকি ফুল কৰিব আজি। তেলটো এতিয়া সোমাই ল'লোঁ, এতিয়া মানে লগবিলাকৰ বাহিৰতে আছে কাৰণ তাহাঁতৰ ভোটাৰ কাৰ্ড নাই, তাতে এণ্ট্ৰি হোৱা নাই। চ' এতিয়া অলপ চলপ ঘূৰি কিনে আমি এতিয়া গুচি যাম, কিয়নো মানে একেলগত আহিলোঁ, তাহাঁতে ৰখি আছে তাতে না গ'লে নাকি নাজানো। অলপ চলপ ঘূৰি আৰু যাম আৰু চাওক, এতিয়া অলপমান ঘূৰিলোঁ, অলপমান ঘূৰোঁ আৰু তেলটো সোমাই ল'লোঁ, চাওঁ আৰু তো অলপমান বজাৰৰ ফালে যাই আহিছোঁ, চাওঁ বজাৰত বস্তুবিলাকৰ দাম কেনেকুৱা, আমাৰ ইণ্ডিয়াতকৈ কম নে বেছি, চব্জিৰ দাম আৰু বেলেগ বস্তুৰ দাম চাওঁ আৰু ভিতৰৰ নাজাৰা বজাৰৰ নাজাৰা চাই আহোঁ। এইটো হ'ল বাজাৰটো, মানে যিটো গেলেপুৰ টাউনৰ বাজাৰ এইটো। আগতে আমি অহা নাছিলোঁ এই বাজাৰত, কিয়নো এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ না। চাওঁ আৰু খামোচ কিবা ক'লে খাই ল'ম ভূটানত, চাওঁ কি ফাৰ্ষ্ট টাইম আহিছোঁ না। বাজাৰৰ নাজাৰা চাইজ, ফুলকবি ভূটানৰ ফুলকবি আৰু আমাৰ ইণ্ডিয়াৰ ফুলকবি ছেমে প্ৰায়। চব্জি বাজাৰ এইখন। বাজাৰৰ মানে ভিতৰৰ যিটো মানে নাজাৰাবিলাক, হোটেল দেখা নাপালোঁ, কিবা কিবি খাব লাগিব, আমাৰ ভোক লাগিছে। এই হোটেল চোটেল নাই নেকি দেখি নাই? ক'ত হোটেল? কিবা খাব লাগিব না। এতিয়া ওৱাইন শ্বপ নেকি? ক'ত খাওঁ হোটেল ক'ত? ক'ত নহয়, এতিয়া ওচৰৰ নেকি? হা হোটেল হা। চ' ইয়াৰ পৰা আমি এতিয়া প্ৰস্থান কৰিম, কিয়নো কিবা এটা খাই ল'লোঁ সৰিয়হৰ আৰু মই। চ' ইয়াৰ পৰা যাম, আমাৰ লগবিলাক চাগে বেয়া পাই কিনে আমাক দেৰি গৈছে, কিয়নো তাহাঁতৰ এণ্ট্ৰি হোৱা নাই। চ' যাওঁ আৰু আমি বেলেগ যদি কৰোঁ কেতিয়াবা আহোঁ তো আৰু ভালকৈ চাম, কিয়নো আমি যাৰ লগত আহিছোঁ তাহাঁতে অহা নাই, আমি দুইজনে ঘূৰি আছোঁ পূৰা জাষ্টকৈ। একো জাগা চিনি নাপাওঁ, ক'ত যাম পিছে ৰাস্তা আমি চিনি নাপাম, সেইকাৰণে আমি বেছি ভিতৰলৈ নাযাওঁ আৰু।
এতিয়া বাইকৰ ওচৰত যাম, বাইকটো লৈ কিনে গুচি যাম। তো আমি চাগে এতিয়া যাম, মানে যাওঁ আৰু জাগা চাগা চিনি নাপাওঁ। ইয়াৰ যদি কোনোবা লগ চগ থাকিল হয় তো বহুত ভাল হয়। এতিয়া আমাৰ যাৰ লগত আহিছোঁ তাহাঁতেও মানে ৰখি গ'ল তাতে। তো এতিয়া আৰু যাওঁ ইয়াৰ পৰা। গীতটো বা কোনবাৰ লাগিছিল তাকো পাহৰি গৈছোঁ। যাওঁ আৰু লাহে লাহে সুধি সুধি যাম চিনি নাপালে। চাওঁ আৰু হা। এতিয়া বহুত ঘূৰিলোঁ, বেলেগ কাণ্ট্ৰিলৈ আহিলোঁ, এতিয়া বেলেগ ফিল হ'ল, কিন্তু তেনেকুৱা মানে ভাল নালাগিল আৰু ইমান। আমাৰ অসমখনে বহুত ভাল। এতিয়া আমি ওলাওঁ মানে অলপমান ঘূৰিলোঁ, নাপাওঁ ঘূৰিলোঁ ওলাম। তো এণ্ট্ৰি কৰোঁতে যিবিলাক কাগজ দিছিলোঁ সেইবিলাক কাগজ লৈ কিনে এতিয়া বাহিৰলৈ যাম। ভিতৰলৈ যাম। চ' ইমান ডাঙৰ লাইন গাইছ। আহাতো মানে তাতে এণ্ট্ৰি কৰোঁতে লাইন ধৰি গৈছিলোঁ, এতিয়া যাওঁতে মানে লাইন ধৰিব লাগে। এক ঘণ্টা লাইনত থকাৰ পিছত মানে কাৰ্ডটো পালোঁ। এক ঘণ্টা থাকিলে মানে দেহাৰ অৱস্থা বহুত বেয়া। কাৰণ মানে লাইনটো যোৱাৰ সময়তে যিমানখিনি পাইছিলোঁ, অহাৰ সময়তো মানে সিমানখিনিয়ে। চ' যাওঁ আৰু ভিডিঅ'টো আজিলৈকে ইয়াতে সমাপ্ত কৰিলোঁ। মানে ভালকৈতো জেগাবিলাক দেখা নহ'ল, যিমানখিনি চালোঁ আৰু বেলেগ কাণ্ট্ৰি হিচাপত। চ' যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক চাইক কৰি দিব আৰু। চ' আজিৰ কাৰণে বাই বাই। চ' আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো ৰাখিলোঁ।